হাতত আছে মাত্ৰ কেইটামান দিন, সময় থাকোঁতেই কৰক আবেদন। তুৰ্কীৰ এটা আচৰিত ভিডিঅ', কল্পনাৰো অতীত এই দৃশ্য। আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, নহ'লে বিপদ হ'ব আপোনাৰ। ভাৰতবৰ্ষত কোনো ধৰ্মৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব। দাড়ি আৰু টুপি দেখিলে ঘৃণাসূচক মন্তব্য কৰিব নোৱাৰিব। প্ৰতিখন ৰাজ্যই ঘৃণাত্মক মন্তব্যৰ পৰা ৰাজ্যবাসীক সুৰক্ষা দিয়ক। ঘৃণাত্মক মন্তব্যক বাধা দিব নোৱাৰিলে ভয়ংকৰ বাতাবৰণৰ সৃষ্টি হ'ব। ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ, সকলো ধৰ্মৰে সমান অধিকাৰ আছে। চৰকাৰবোৰে ব্যৱস্থা নল'লে সকলোৱে আইন হাতত তুলি ল'ব এদিন। এই ঘৃণাত্মক মন্তব্যৰ লৈ ক্ষুণ্ণ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। আমি এক ৰাষ্ট্ৰৰ এক নাগৰিক হিচাপে পৰিচয় দিওঁ, এয়া আমাৰ মহানতা, এই কথা বুজিব লাগিব। ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত ধৰ্মক লৈ দিয়া ঘৃণাত্মক মন্তব্যৰ স্থান নাই। আৰক্ষীও দাড়ি টুপি পিন্ধা লোকে এজাহাৰ দিলে ব্যৱস্থা ল'ব লাগিব। এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে AAMSUৱে। 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও অসমৰ মুছলমানক শেষ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধু বান্ধৱীসকল, সবিশেষ জনাইছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। AAMSUৰ ডাঙৰ হুংকাৰ, মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে AAMSUৰ নেতাসকলে। 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও অসমৰ মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ বুলডোজাৰ লগালেও ধ্বংস নহয় অসমৰ মুছলমান। ভাৰতবৰ্ষত যিমান পুলিচ মিলিটাৰী আছে লগাই দিয়ক হিমন্ত বিশ্ব শৰ্মাই, তথাপিও শেষ কৰিব নোৱাৰে মুছলমান সম্প্ৰদায়ক। লাখ লাখ বুলডোজাৰ লগালেও ধ্বংস নহয় মুছলমানৰ অসমৰ মুছলমান। তথাপিও সংখ্যালঘুৰ আন্দোলন ৰোধ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি ডাঙৰ প্ৰত্যাহ্বান জনাইছে AAMSUৰ নেতাসকলে। মানুহক মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ শিক্ষক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিটলাৰৰ উদাহৰণ দি বাগবৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ হুংকাৰ দিছে AAMSUৰ নেতা কৰ্মীসকলে। AAMSUৱে হুংকাৰ প্ৰদান কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি 50 বাৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে, তথাপিও অসমৰ মুছলমানক ধ্বংস কৰিব নোৱাৰে। সংখ্যালঘুৰ অভিযান চলি থাকিব, সংখ্যালঘুৰ জিন্দাবাদ আছিলে আৰু চলি থাকিব বুলি AAMSUৰ নেতা কৰ্মীসকলে প্ৰত্যাহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এইবাৰ বাল্য বিবাহৰ ওপৰত আন এক ডাঙৰ প্ৰতিক্ৰিয়া লাভ কৰা গৈছে এজন জ্যেষ্ঠ সাংবাদিকৰ পৰা। তেখেতৰ মতে গ্ৰেপ্তাৰ কৰিলেই বাল্য বিবাহ বন্ধ নহয়, তাৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন কিছুমান কাৰ্যপন্থা হাতত লওক। বাল্য বিবাহ গ্ৰহণযোগ্য নহয়, কোনেও বাল্য বিবাহ গ্ৰহণ নকৰে বুলি ডাঙৰ কথা কৈছে। যিসকলে বাল্য বিবাহৰ বিৰুদ্ধে সংগ্ৰাম কৰি আছে, তেওঁলোকক বিশ্বাসত লৈ চৰকাৰে পদ্ধতিগতভাৱে এই ব্যাধি নিৰ্মূল কৰা উচিত। চুৰি কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিলেও চুৰি কাৰ্য বন্ধ হৈ যোৱা নাই, হত্যাকাণ্ড বন্ধ হৈ যোৱা নাই। বাল্য বিবাহ বন্ধ হ'বলৈ হ'লে সমাজত সচেতনতা আনিব লাগিব, যিটো চৰকাৰৰ দায়িত্ব। গ্ৰেপ্তাৰ কৰিলেই যে বাল্য বিবাহৰ সমস্যা সমাধান নহয়, তাৰ এক উদাহৰণ দিছে এইজন জ্যেষ্ঠ সাংবাদিকে। স্ত্ৰী শিক্ষা বঢ়াব লাগিব দেশত। ল'ৰা ছোৱালীক এই কথাটো জ্ঞাত কৰিব লাগিব যে বাল্য বিবাহ ক্ষতিকাৰক। হিমন্ত চৰকাৰৰ বাল্য বিবাহ বিৰোধী অভিযানক লৈ এই মন্তব্য বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৰ। বাল্য বিবাহ গ্ৰহণযোগ্য নহয়, কোনেও গ্ৰহণ নকৰে বাল্য বিবাহক, কিন্তু কিছুমান কাৰ্যপন্থাৰ জৰিয়তে এইটো বন্ধ কৰিব লাগিব। তেখেতে আৰু কিছুমান এনেকুৱা উদাহৰণ দিছে যে মানুহ হত্যা কৰা বন্ধ কৰি দিয়া নাই। এজন মানুহে হত্যা কৰাৰ পিছত তাক সাজা দিলেও, তাক মৃত্যুদণ্ড দিলেও কিন্তু হত্যাকাণ্ডটো বন্ধ হৈ যোৱা নাই। তাৰ কাৰণে বিশেষ কিছুমান কাৰ্যপন্থা ল'ব লাগিব চৰকাৰে। ৰাজ্যবাসীৰ বাবে আন এক ডাঙৰ খবৰ, NRCৰ বৃত্তিবৰ্ষ শুনানিক লৈ এটা বহুতে ডাঙৰ খবৰ আহিছে ৰাজ্যবাসীৰ বাবে। উচ্চতম ন্যায়ালয়ত শুনানিৰ দিন পিছুওৱা হৈছে। হয় বন্ধু বান্ধৱীসকল, 20 ফেব্ৰুৱাৰীৰ পাছতহে অনুষ্ঠিত হ'ব NRCৰ বৃত্তিবৰ্ষৰ শুনানিৰ দিন। পূৰ্বতে 14 ফেব্ৰুৱাৰীৰ দিন ধাৰ্য কৰা হৈছিল ইয়াৰ শুনানি। 10 জানুৱাৰীত হোৱা শুনানিত সকলোসমূহ গোচৰ একত্ৰিত কৰা দিয়া হৈছিল নিৰ্দেশ। মুখ্য ন্যায়াধীশৰ আদালতত আৰম্ভ হ'ব NRCৰ বৃত্তিবৰ্ষৰ গোচৰৰ চূড়ান্ত শুনানি। NRC বৃত্তিবৰ্ষৰ শুনানিক লৈ এটা ডাঙৰ খবৰ। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে শুনানিৰ দিন পিছুৱাই দিছে বুলি এটা ডাঙৰ খবৰ লাভ কৰা গৈছে। দেশবাসীক দিবলৈ এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ, কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছোঁ। সামাজিক মাধ্যমত এইদৰে লিখিলে অখিল গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে, কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্থান অব্যাহত ৰাখিলোঁ। বিধায়ক অখিল গগৈৰ এনে মন্তব্য। আকৌ কাৰাগাৰলৈ যাব লাগিব নেকি ৰাইজৰ দলৰ নেতা অখিল গগৈৰ। শিৱসাগৰৰ বিধায়কগৰাকীয়ে কাৰাগাৰৰ পৰা 2021 নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। শেহতীয়াকৈ এনে এক গোচৰত বিধায়ক অখিল গগৈ পুনৰ কাৰাগাৰলৈ যাব লাগিব পাৰে। ৰাইজৰ দলৰ নেতাগৰাকীয়ে শুক্ৰবাৰে সামাজিক মাধ্যমত এই বিষয়ে এটা পোষ্ট কৰে। এই পোষ্টত তেওঁ লিখে যে কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছোঁ। আমাৰ বিৰুদ্ধে কা বিৰোধী আন্দোলনৰ নিয়াৰ গোচৰটো পুনৰ আৰম্ভ হ'ল।
নিয়াৰ আপিলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা 9 ফেব্ৰুৱাৰীত গোচৰটো পুনৰাৰম্ভ কৰি লোৱাৰ নিৰ্দেশ দিছে। তথ্য প্ৰমাণসহ নিয়াৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা 1 জুলাই 2021 তাৰিখে এই গোচৰটোৰ পৰা মোক আৰু মোৰ সতীৰ্থসকলক ন্যায় আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল। কিন্তু চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে, কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্থান অব্যাহত ৰাখিলোঁ। এতিয়া মই 2023 ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ'ব লাগিব। বোধহয় সিদিনাই মই পুনৰ কাৰাগাৰলৈ যাব লাগিব। আগৰবাৰ কা বিৰোধী এই গোচৰত 1 বছৰ 7 মাহ জেলত আছিলোঁ। এইবাৰ কিমান দিন জেলত থাকিব লাগিব নাজানো। আপোনালোক আটাইৰে পৰা এই সংকটৰ সময়ত আশীৰ্বাদ বিচাৰিলোঁ। আপোচ নকৰাই মোৰ একমাত্ৰ অপৰাধ। মোক আপোচৰ অনেক প্ৰস্তাৱ দিয়া হৈছিল, সকলোবোৰ এই দৃঢ়তাৰে নাকচ কৰিলোঁ। মই জনগণ, জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰিলোঁ। বিশ্বাসঘাতকতা মোৰ তেজত নাই। সাম্প্ৰদায়িক ফেচিবাদীহঁতৰ সৈতে মই আপোচ কৰিব নোৱাৰোঁ। তাতকৈ জেলৰ জীৱনকে মই বাছি লৈছোঁ। দৰকাৰ হ'লে ওৰে জীৱন কাৰাগাৰতে কটাম, কিন্তু জাতিক বিশ্বাসঘাতকতা নকৰোঁ। জয় আই অসম, ইনকলাব জিন্দাবাদ। এনেদৰে লিখে অখিল গগৈয়ে। বন্ধু বান্ধৱীসকল, ইয়াক লৈ আপোনালোকৰ যদি কিবা মন্তব্য আছে ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ফালে।